প্ৰায় 23,000 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব যে আমাৰ অসমৰ সন্তান যিসকলে অসমৰ স্কুলত পঢ়া শুনা কৰি আজিৰ দিনটোত পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিশ্ববিদ্যালয় উচ্চ শিক্ষাৰ অনুষ্ঠানত যিসকল শিক্ষকতা কৰি আছে সেই তালিকাখন প্ৰস্তুত কৰক আৰু তেখেতসকলক আমি এবাৰ অসমলৈ মাতি আনো আমি চৰকাৰী কাৰ্যসূচী হিচাপে তেখেতসকলৰ লগত মাতি আনো তেখেতসকলৰ লগত আমি আলোচনা কৰিম আৰু তেখেতসকলক অনুৰোধ জনাম পঢ়ি অহা বিদ্যালয়খনলৈ পুনৰ এবাৰ আপোনালোকে যাওক আপোনালোকে যদি আজি বিশ্বৰ শিখৰত বিশ্বৰ একোখন নাম জ্বলা বিশ্ববিদ্যালয় শিক্ষানুষ্ঠানত শিক্ষকতা কৰি আহিছে আপোনালোক অসমৰ সন্তান গতিকে অসমলৈ এবাৰ ঘূৰি অহাৰ কাৰণে তেওঁলোকলৈও আমি আহ্বান জনাইছো শিক্ষাৰ আমি যিখিনি সংস্কাৰৰ দায়িত্ব লৈছো তাত প্ৰথমে এটা আহে শিক্ষক নিযুক্তি এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো অতি স্বচ্ছ কৰাৰ কাৰণে ইয়াত কোনো ধৰণৰ স্বজন তুষণ বা অন্য ধৰণৰ ইনফ্লুৱেঞ্চৰ যাতে কোনো ধৰণৰ অৱকাশেই নাথাকে একমাত্ৰ মেৰিট আৰু যোগ্যতাৰ ভিত্তিত যাতে শিক্ষক নিযুক্তি হয় সেইটো আমি সুনিশ্চিত কৰিব বিচাৰিছো আৰু টেট শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত এইটো ইতিমধ্যে আমাৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কাম সফলতাৰে কৰি থৈ গৈছে সেইখিনি পথত আমি এতিয়া অগ্ৰসৰ হ'ম প্ৰায় 23,000 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰথম বিজ্ঞাপন 9 তাৰিখে ওলাব শিক্ষক নিযুক্তি নিযুক্তিবিলাক যাতে খৰতকীয়া হয় আমি জানো আমি অৱগত মহাবিদ্যালয়সমূহত হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহত বহু পদ খালী হৈ আছে তাৰ বিভিন্ন কাৰণ আছে বিভিন্ন প্ৰতিবন্ধকতা আছে সেইবিলাক আমি এতিয়া এটা এটাকৈ আমি নাইকিয়া কৰি খুব খৰতকীয়াভাৱে যাতে শিক্ষক নিযুক্তি হয় সেইখিনি আমি কৰিবৰ কাৰণে আমি কাম হাতত লৈছো আন্তঃগাঁথনিৰ যিখিনি সমস্যা আছে এইবাৰ চৰকাৰখনে যে আমি ন্যায়সংগতভাৱে ৰিজাৰ্ভ বেংকৰ গাইডলাইনৰ ভিত্তিত আমি যিখিনি ঋণ ল'ব পাৰোঁ সেই ঋণ আমি নাবাৰ্ডৰ পৰা লৈছোঁ আৰু নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম এছিষ্টেন্স যি স্কিম আছে নিডা স্কিম বুলি কয় তাৰ অধীনত আমি যি ধনৰাশি আয়ত্ত কৰিছোঁ এই ধনৰাশিৰো এক বৃহৎ পৰিমাণ আমি শিক্ষাখণ্ডত আমি নিয়োগ কৰিছোঁ আমি এটা সংকল্প লৈছোঁ যে যিবিলাক শিক্ষানুষ্ঠানে এদিন আমাৰ মহান মহান মনীষী মানৱ সম্পদ সৃষ্টি কৰিছিল যিবিলাক বিদ্যালয়ে আজি প্ৰায় ৭৫টা বছৰ অতিক্ৰম কৰিলে আজি স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপনৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সময়ত আমি আঁচনি গ্ৰহণ কৰিছোঁ যে ৭৫ বছৰ সম্পূৰ্ণ কৰা প্ৰায় ২০৯খন বিদ্যালয়লৈ যিসকল ঐতিহ্যমণ্ডিত বিদ্যালয় সেই বিদ্যালয়সমূহলৈ আমি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ৩ কোটিকৈ ধন আমি ব্যয় কৰিম আৰু ইয়াৰ পৰিকল্পনাৰ কাম ইয়াৰ প্ৰাক্কলন প্ৰস্তুতিৰ কাম ডিপিআৰ প্ৰস্তুতকৰণৰ কাম আমাৰ বিভাগত ইতিমধ্যে আৰম্ভ হৈছে ইয়াৰ উপৰি ২৫০০খন স্কুল যি বিদ্যালয়ত প্ৰাথমিক শাখাও আছে লগত মাধ্যমিক শাখাও আছে এনে ২৫০০খন বিদ্যালয়লৈ আমি ৫০ লাখকে টকাৰ আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লৈছোঁ ইয়াৰো প্ৰাক্কলন প্ৰস্তুতিৰ কাম আমাৰ আৰম্ভ হৈয়ে গৈছে তাৰ উপৰি এইবাৰ আমাৰ চৰকাৰখনৰ পঞ্চায়ত বিভাগক 15 ফাইনেন্সৰ অধীনত তেওঁলোকে যিসমূহ আঁচনি গ্ৰহণ কৰিব পাৰে তাৰ তালিকা পঞ্চায়ত বিভাগক দিয়া হৈছে তাৰে ১ নম্বৰতে দিয়া হৈছে শিক্ষানুষ্ঠান গতিকে গ্ৰামাঞ্চলত থকা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণেও এক বৃহৎ পুঁজি আমি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ 15 ফাইনেন্সৰ জৰিয়তেও আমি এক বৃহৎ পুঁজি আমি তাত লাভ কৰিম আন্তঃগাঁথনি উন্নয়নৰ পাছত আৰু কিছু আমাক সংস্কাৰৰ প্ৰয়োজনীয়তা আছিল যিখিনি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশিত হৈছে যে চৰকাৰখনে সিদ্ধান্ত লৈছে বুৰঞ্জী আৰু ভূগোল আমি পুনৰ আমাৰ শিক্ষানুষ্ঠানসমূহত আমি প্ৰৱৰ্তন কৰিম কাৰণ
বুৰঞ্জী আৰু ভূগোলৰ জ্ঞান অবিহনে এজন ছাত্ৰ বা ছাত্ৰীৰ নিজৰ দেশখনৰ প্ৰতি নিজৰ অঞ্চলটোৰ প্ৰতি সজাগতা সচেতনতা দেশপ্ৰেম কেতিয়াও সৃষ্টি হ'ব নোৱাৰে অসমখনকে যদি আমি নাজানো অসমৰ বুৰঞ্জী যদি নাজানো ভাৰতবৰ্ষক যদি নাজানো ভাৰতবৰ্ষৰ বুৰঞ্জীক যদি নাজানো কৰবাত আমাৰ শিক্ষাটো অসমাপ্ত হৈ থাকিব বুলি আমি বিবেচনা কৰিছো আৰু তাৰ লগে লগে আৰু এটা কথা আমি এইকেইদিনত বিবেচনা কৰিছো আমি সমীক্ষা চলাই দেখিছো যে বিশেষকৈ আমাৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল বেয়া হোৱাৰ অন্যতম এটা কাৰণ হ'ল যে বিজ্ঞান অংক আৰু ইংৰাজী এই তিনিটা বিষয়ত আমি খুব ভাল ফলাফল আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব নোৱাৰো তাৰ কাৰণেও এক বিশেষ আমি টাস্ক বিশেষ এটা অভিযান আমি চলাব বিচাৰিছো আৰু প্ৰয়োজন সাপেক্ষে তাত যিমান পুঁজিৰ প্ৰয়োজন হয় সেই পুঁজিও অসম চৰকাৰে ব্যয় কৰিব শিকন পদ্ধতি শিকন সামগ্ৰী ইয়াৰ সংস্কাৰ সাধন কৰাৰ কথা চৰকাৰখনে বিবেচনা কৰিছে আৰু তাৰ কাৰণে দুটা কথা বিবেচনালৈ যে আহিছে এটাটো হ'ল যে আমাৰ যি পাঠ্যক্ৰম আছে পদ্ধতি আছে তাত কিবা সংস্কাৰৰ